নমস্কাৰ সৰস্বতী কবিতা কলমৰ হুংকাৰ বিপ্লৱ মানেই ধ্বংস বিপ্লৱ মানেই ক্ষয় বিপ্লৱ মানেই লাজ বিপ্লৱ মানেই হ'ল উত্তাল প্ৰতিবাদ বিপ্লৱ কৰা যদি কৰা সাংস্কৃতিক বিপ্লৱ বিপ্লৱ কৰা যদি কৰা কৃষি বিপ্লৱ বিপ্লৱ কৰা যদি কৰা বৌদ্ধিক বিপ্লৱ আৰু বিপ্লৱ কৰা যদি কৰা আত্মনিৰ্ভৰশীলতাৰ বিপ্লৱ বন্দুকৰ বিপ্লৱে দিব নোৱাৰে স্বাধীনতা যদি লাগে স্বাধীনতা পৰাধীনতাৰে পাৰ ভাঙিবলৈ তুলি লোৱা কলমেই দিব পাৰে প্ৰকৃত স্বাধীনতা কলমৰ চিয়াহী যেতিয়া ৰঙা হয় থৰ থৰকৈ কঁপে ৰাষ্ট্ৰ শাসকবোৰ শোষকলৈ ৰূপান্তৰিত হয় তেতিয়াই গণতন্ত্ৰ হৈ পৰে ফেচিবাদ জনতাৰ আশ্ৰয় হয় পোতাশাল স্তব্ধ কৰিবলৈ লয় জনতাক কলম কিন্তু থমকি নৰয় ৰাজপথ স্তব্ধ কৰিব কলমেই গতিকে কলমৰ শক্তি কোনেও ৰুধিব নোৱাৰে সেয়েহে পুনৰবাৰ কৈছোঁ যদি কৰা বিপ্লৱ কলমেৰে কৰা বিপ্লৱ মৃত্যুৰ পিছতো জীয়াই থাকিব কলম ই অমৰ যিদৰে জীয়াই আছে অতীতৰ কলম ধন্যবাদ।